তো গাইস আজি ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিলোঁ মানে আমি গৈ আছোঁ এতিয়া ভূটানত মানে তাৰ পৰাই আমি মানে এতিয়া আনন্দ বজাৰ কৰা হ'ল মানে ভাত চাত খোৱা হ'ল ভাত চাত খাই পেলাই আমি যাব ওলাইছোঁ মানে ভূটানত গৈ আছোঁ তো আপোনালোকক দেখুওৱা আমিতো মানে কুমৰি কাটাৰ পৰা ডাইৰেক্ট যাব পাৰি ৰঙিয়া হৈ কিনে আহিব পাৰি আমি তাতে গৈ আছোঁ তো দেখুওৱা আপোনালোকক চাই থাকক কি কৰোঁ কি নকৰোঁ দেখা হৈছে গাইছ আৰম্ভ চাই থাকক আপোনালোকে দেখা পাইছে না এইটো ভূটানৰ ইণ্ডাষ্ট্ৰি মানে কাৰখানা ভূটানৰ চাওক এইটো ধোঁৱা ওলাইছে অলপ চাব পাৰে কিন্তু মানে কি জুম কৰিব নোৱাৰি না সেইকাৰণে আপোনালোক দেখুৱাব পৰা নাই কিন্তু দেখা পাইছে আপোনালোকে অলপ চলপ দেখা পাইছে চাওক চাওক তো গাইছ আৰু এই নদীটো চাওক কি বম নদী বে কি ভিউ গাইছ না ডেঞ্জাৰ ভিউ গাইছ চাই থাকক গাইছ চাওক ভূটান এই আমাৰ ইণ্ডিয়াৰ বাগান চাওক এইটো লাষ্ট বাগান বুলি ক'ব পাৰি আমাৰ ইণ্ডিয়াৰ ইয়াতে চাওক গাইছ চাওক চাওক ফটাফট চাওক নহ'লে পাৰ হৈ যাব ভুইটা গাড়ী চব আৰম্ভ চব ভুইটা গাড়ী ইয়াতে চাওক চব ৰঙা ৰঙা প্লেট চাওক এই ভুইটা মানুহ চাওক ভুইটা মানুহ এই ভুইটা মানুহ চাওক চব ভুইটা জাম চাওক জাম একবাৰ জাম চাওক ভূটানৰ জাম চাওক বঢ়িয়া জাম লাগছি বঢ়িয়া জাম গাইছ তো গাইছ চাওক ভূটান মানে ভূটান মানে কি আমি ভূটান গেটলৈকে যাব পাৰিম কাৰণে আমাৰ দাদা দুজন মানৰ মানে সেই নাই লাইচেঞ্চ নাই তো সেইকাৰণে আমি যাই আছোঁ এতিয়া বৰ্তমান বুলি মোৰ আছিল গোটেইখিনি ভোটাৰ কাৰ্ড চব আছিল তো বাকী দুজনমানৰ ভোটাৰ কাৰ্ড নাই আনা নাই মানে সেইকাৰণে নহ'ল কামটো বাকী দেখি আছোঁ চাওক অঁ দাদা শুন অহা নাই ৰ জাম চাওক না বে জাম চাওক গাইছ কি জাম লাগছি বহুত বেয়া যাম আৰু গৰুটো চাওক বম ডাঙৰ গৰু ক'ৰবাত জাম চাওক জাম বয়া জাম লাগছি তো চাই থাকক গোটেই ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক এনেকৈ চাই থাকক ভোটাৰ কাৰ্ড এতিয়া লাগব আৰু এতিয়া এণ্ট্ৰি আছে বৰ্তমান টাইম লাগব অ' গাইছ টাইম লাগব বোলে যাং না নাযাওঁ তাকে ভাবিছোঁ নাযাওঁ হা নাযাওঁ দে টাইম লাগব বোলে হা এতিয়া ফটো কেনেকৈ উঠাম এতিয়া মই বৰ্তমান ভুইটা মাৰ্কেটত তো গাইছ মানে কি হ'ল আমি মাৰ্কেটত সোমাই যাইছোঁ এতিয়া বোলে বহুত ভুইটা মানুহ দেখা পোৱা যায় তো গেটৰ ভিতৰতো যাব নাপালোৱে কিন্তু তথাপিতো ভুইটা মানুহে চাং আৰু মানে গাইছ কি
মানুহ বিচাৰি আছোঁ ভুইটা মানুহ মানে মই ফটো উঠিম বুলি কিনে মানুহ বিচাৰি চাওক ভুইটা যাওক এতিয়া বোলে বহুত মানে সন্ধ্যা সময়ত আৰু বেছি ভুইটা মানুহ আহে বেছিভাগ মানে ভুইটাই দেখা যায় ইয়াতে মাৰ্কেটখন মানে ভুইটা মানুহৰ কাৰণে খোলা হেন আৰু বিৰাট দাম গাইজ বিৰাট দাম বস্তুৰ চাওক ইমান ভুইটা বহি আছে শুদ্ধা ভুইটা আছে ইয়াতে বহুত ভুইটা আছে ভুইটা মানুহবিলাক তো চাওক ভাল লাগে কিন্তু এনে জেগাত আহি যিমান যি নহওক আৰু ইভাগে আছে মাছৰ মানে কিবা মাছ মাংসটো আমি নাযাওঁ ইভাগে আৰু চাই থাকক তো গাইজ কি হ'ল মানে মইতো ভিতৰত যাব নাপালোঁৱে মানে আমাৰ দাদা যদিয়ে নললোঁ কাৰণ দাদাহঁত মানে এই ভোটাৰ কাৰ্ড লৈ অহা নাই তো সেইকাৰণে যাব নোৱাৰিলোঁ আৰু মই আনিছিলোঁ কিন্তু মই গেটৰ মুখৰ পৰা ঘূৰি আহিলোঁ কিন্তু নেক্সট টাইম যামেই গাইজ আপোনালোক ভিতৰ ভাগ দেখুৱাম তো এতিয়া যাই আছোঁ ঘৰত দেখি আৰু মই মুখখন দেখুৱাব নোৱাৰোঁ কাৰণ মনটো একদমেই ভাল লগা নাই তো চাই থাকক তো গাইজ ভিতৰতো যাব নাপালোঁৱে তথাপিতো আপোনালোকৰ মানে আশাত পানী ঢালাহেন হ'ল আৰু মোৰো আশাত পানী ঢালাহেন হৈছে যিয়ে নহওক আপোনালোকে একবাৰ চাওক আমাৰ পৰিৱেশটো চাওক অসমৰ পৰিৱেশ গাইজ এইটো অসমৰ ভাবক ইমান ধুনীয়া পৰিৱেশ তো আপোনালোকে কেতিয়াবা সময় উলিয়াই পেলাই আহক ইয়াত একবাৰ ভিজিট কৰক ভূটান কাৰণ আমাৰ ওচৰতে ইমান ধুনীয়া এখন দেশ আছে আমি দেশত যাব পাৰোঁ আমাৰ না কোনোবা কিবা পইচা লাগে কিবা লাগে তো আহক চাওক আৰু বাকী যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ ছাপোৰ্ট কৰক অলপ গাইজ ছাপোৰ্ট কৰক প্লিজ তো এইখিনি কৈ আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক